আপোনালোকক মই এদিন আমাৰ ঘৰত লহপহকৈ হৈ থকা পননুৱা শাকবিধৰ ভিডিঅ' বনাই আপোনালোকক দেখুৱাইছিলোঁ। তেতিয়া মই এই শাকবিধ যে খাই মই জনা নাছিলোঁ আৰু এই শাকবিধৰ নামো জনা নাছিলোঁ। আপোনালোকে বহুতে মোক কমেণ্টত কৈছিলে যে এই শাকবিধ খাব পাৰি। ভাবিলোঁ ঘৰৰ বাৰীতে যেতিয়া হৈ আছে শাকখিনি আনোৱে আৰু এদিন বনাই লওঁ। এইবুলি মই শাকখিনি ধুনীয়াকৈ তুলি আনি ধুই পখালি ল'লোঁ আৰু একেবাৰে সৰু সৰুকৈ মিহিকৈ কাটি ল'লোঁ। ইয়াৰ বাবে মই যোগাৰ কৰি লৈছিলোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু কেইটামান জলকীয়া, দুটা বিলাহী। জলকীয়া মই অকণমান বেছিকৈ দিছোঁ, শাকত অকণমান জলকীয়া বেছি লাগে আৰু সেইবাবে জলকীয়া অকণমান বেছিকৈ দিছোঁ। আপোনালোকে এনেধৰণে পাৰে সেনেকৈ দিব। আলু এটা দি দিছোঁ কাটি মই। আলুটো আপোনালোকে দিলেও দিব, নিদিলেও নাই। মই শাকবিধ আজি যিহেতু প্ৰথমেই বনাম, গতিকে মই একেবাৰে আগত যেতিয়া মই পালেং শাক বনাইছিলোঁ ঠিক তেনেকৈয়ে বনাম। আজি বাৰু প্ৰথম বনাইছোঁ যেতিয়া চাই লওঁ কেনেকুৱা হয়। বেলেগ মছলা মই দিয়া নাই আৰু এতিয়া মাত্ৰ সাধাৰণভাৱে এনেকৈ বনাই মই চাওঁ বুলি ভাবি আজি বনাই ল'লোঁ। আজি প্ৰথম খাম যেতিয়া মই এই শাকবিধ কেনে হয় চাই লওঁ, আপোনালোককো দেখুৱালোঁ আৰু আপোনালোকেও যদি খাই পোৱা নাই খাব। এই শাকবিধত মই অকণমান মছলাৰ ভিতৰত দিছিলোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰঙা জলকীয়াৰ গুড়ি অকণমান। ইয়াৰ বাহিৰে আৰু মই বিশেষ একো দিয়া নাই। গতিকে ইয়াতে মাছখিনি দি মই এতিয়া ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লওঁতেই দেখিছে মোৰ শাকখিনি আৰু বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া মই অকণমান পানী দি ঢাকনিখন লগাই উতলিবলৈ দিছিলোঁ। দেখিছে আঞ্জাখন ইমান ধুনীয়া হৈছে। আঞ্জাখন বনাই থাকোঁতে মোৰ একদম পালেং শাক বনাই থকা যেনেই লাগিছে। পালেং শাকৰ নিচিনাকৈ একেবাৰে পাতবোৰ ধুনীয়াকৈ গলি গৈছে দেখিছে আৰু কালাৰটোতো ঠিক তেনেকুৱাই হৈছে। মই আজি বহু দিনৰ পৰাই পননুৱা শাকৰ ব্যঞ্জনবিধ বনাওঁ বুলি ভাবি আছিলোঁ। আজি বনালোঁ। এতিয়া মই ভাতৰ লগত পৰিৱেশন কৰিম আৰু আজি মোৰ ব্যঞ্জনবিধ কেনেকুৱা হ'ল, খাই কেনে পালোঁ মই আপোনালোকক কমেণ্টত জনাম আৰু মই কেনেকৈ বনালোঁ, বনোৱাত হৈছে নে নাই আপোনালোকেও মোক জনাব। যিহেতু আপোনালোকে জানে খাই বুলি, মই যিহেতু প্ৰথম বনাইছোঁ গতিকে মোৰ বনোৱাত হৈছে নে নাই সেইটোও জনাব। গতিকে আজি মই মোৰ ভাতৰ থালিখন এনেকৈ ৰেডি কৰিলোঁ। আপোনালোকেও এনেকৈ বনাই খাই চাব যোনে বনাই খাই পোৱা নাই। গতিকে বাই বাই।